আপোনালোকে ছাদ ঢালাই কৰিছে ঠিক আছে তো ছাদ ঢালাই কৰিলে বহুতে ইম্পৰ্টেণ্ট এটা কথা আপোনালোকক কৈ আছোঁ ছাদ ঢালাই যদি কৰে আপোনালোকৰ ছাতৰ ওপৰত এনেকৈ ৰড ওলাই থাকে ঠিক আছে এনেকৈ আপোনাৰ ৰড ওলাই থাকে সেই ৰডবিলাক আপোনালোকে সদায় দেখিব যে ওপৰত যেতিয়া বৰষুণ পৰি এইকেইটাত মামল লাগে তো সেইকাৰণে কি কৰিব এইকেইটাত আপোনালোকে সদায় চাব যে এনেকৈ যেতিয়া মামল লাগি থাকিব তেতিয়া আপোনালোকে এইটো বস্তুত কালাৰ কৰি দিব নহ'লে আপোনাৰ 2 ফুটলৈ ঢালি দিব আপোনাৰ এইটো পোষ্ট অলপমান 2 ফুট কৰি কিনে পোষ্টটো ঢালি দিব তেতিয়া কি হ'ব আপোনাৰ এই বস্তুটোত মামল নালাগে আৰু মামল লাগিলে কি হ'ব জানেনে এই মামলটো খাই ভিতৰলৈ যাব সেইকাৰণে কি কৰিব আদাৰৱাইজ কালাৰ কৰি দিব নহ'লে এইটো 2 ফুট আপোনাৰ ঢালাই কৰি দিব তেতিয়া কি হ'ব আপোনাৰ এইটো বস্তু ৰডটো বেছি দিনলৈ লাষ্টিং কৰিব এনেকৈ কৰিলে আপোনালোকৰ ঘৰটো বহু দিনলৈ লাষ্টিং কৰিব কাৰণ কিয় যদি আপোনালোকৰ এই ৰডবিলাকত মামল লাগি ভিতৰলৈ পানী এবজৰ্ব কৰে তেতিয়াহ'লে ৰডবিলাক লাষ্টিং হ'ব ৰডবিলাক লাষ্টিং হ'লে মামল লাগিলে আপোনালোকৰ ঘৰটো ভিতৰলৈ যিবিলাক ৰড আছে সেইবিলাকো আপোনাৰ মানে মামল লাগি বেয়া হৈ যাব তো সেইকাৰণে সেনেকুৱাকৈ কৰিব ঘৰটো বহু দিনলৈ লাষ্টিং কৰিব তো এনেকৈ কামবিলাক কৰিলে একদম ফিনিচিং ধুনীয়া হয় আপোনালোকে কামবিলাক এনেকৈ কৰিব কাৰণ কমপ্লিট কৰে যদি একেলগে গোটেইখিনি কমপ্লিট কৰিব ঠিক আছে তো এনেকৈ আমাৰো কামবিলাক চলি আছে যদি আপোনালোকে আমাৰ পৰা বনাব বিচাৰে তেতিয়াহ'লে তলত নম্বৰ আহিব কল কৰিব পাৰে কল কৰি আপোনালোকে যিবিলাক ডিটেইল এষ্টিমেট আমাৰ পৰা ল'ব পাৰে আৰু আমাতকৈ কম বাজেটত কৰা মানুহ মাৰ্কেটত আপোনালোকে ক'তোৱে নাপায় আপোনালোকে সকলোৰে পৰা এষ্টিমেট লওক লৈ আমাৰ পৰা এষ্টিমেট লওক আপোনালোকে নিজে গম পাব কোনে কিমান টকা লৈ আছে তো আমি কিমান টকা লৈ আছোঁ তো এনেকৈ কণ্টেক্ট কৰক আমাক ঠিক আছে তলত নম্বৰ আহিব আৰু আপোনালোকক ডিটেইল ভিডিঅ' কিছুমান আনি আছোঁ তো সেইবিলাকো চাই থাকিব তো এতিয়া কামবিলাক এনেকৈ চলি আছে গোটেই কামখিনি কমপ্লিট হ'ল ওপৰত আপোনাৰ এইটো টপ চাজাখন ঢালাই হ'ব এতিয়া এই টপ চাজা ঢালাই ইয়াৰ পৰা এটা চিৰি হ'ব ঠিক আছে এইফালৰ পৰা এটা চিৰি হ'ব তো চিৰি হৈ কিনে ওপৰত আপোনাৰ পানীৰ টেংকি হ'ব তো এইটো কমপ্লিট হৈ যাব তাৰপিছত ইয়াৰে ফিনিচিঙৰ কাম চলিব তো এতিয়ালৈ গৈ থাকোঁ ভিডিঅ'টো যদি চাই ভাল লাগে ইউজফুল লাগে তেতিয়াহ'লে এবাৰ লাইক কৰি দিব আৰু চেনেলটো ফ'ল' কৰি থ'ব আৰু যদি ঘৰ বনাম বুলি ভাবি আছে চিৰিয়াছলি ভাবি আছে তেতিয়াহ'লে কণ্টেক্ট কৰিব ভাল বাজেট দিম ভালকৈ ঘৰ বনাম আৰু আপোনালোকে চিন্তা নকৰিব আমি আপোনাৰ লগত আছোঁ তো আমাক যেনেকৈ প্ৰজেক্টত দেখিছে মানে ইয়াতে যেনেকৈ আপোনালোকে দেখিছে ভিডিঅ'ত সেনেকৈ আপোনালোকে আপোনালোকৰ প্ৰজেক্টতো আমিয়ে থাকিম তো গৈ থাকোঁ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম বাই বাই